Hey guys, welcome to my learner channel. So friends, আজি মই আপোনালোকক দেখাম এটা যেটা ইউটিউবৰ ভিডিও চাই তেনেহলে আপোনাৰ যি ভিডিওৰ কোৱালিটি তাত কৈ দুগুণৰ প্ৰায় পিক্সাৰ যি ভিডিওৰ কোৱালিটি কেনেকৈ বহাব সো আহক তেনেহলে আমি ভিডিওটো ষ্টাৰ্ট কৰোঁ সো তেতিয়াহলে মই ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে মই কৈ থওঁ যে আপোনালোক যদি ভিডিওটো ভাল লাগে তেনেহলে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে মই যেতিয়াই ভিডিও আপলোড কৰোঁ তেতিয়া আপোনালোকৰ ওচৰত পোনপটীয়াকৈ পায় সো আহক তেনেহলে ভিডিওটো ষ্টাৰ্ট কৰোঁ সো চাওঁ মই যিকোনো এটা ভিডিও লৈছোঁ সো এইটো লৈছোঁ সো আপোনালোকে চাব পাৰে আপোনালোকৰ প্ৰায় ভিডিওবোৰ ইমান কোৱালিটি নাথাকে সো আপোনালোকে এইটো সেটিং কৰি ল'ব যি কোৱালিটি দেখিছে যি 3 নম্বৰ ষ্টেপত আছে 240 পাৱাৰছ তো 240 পাৱাৰটো পৰা গৈ আপুনি 480 পাৱাৰ আহিব সো ক্লিক কৰিলো আপোনালোকে এতিয়া চাব পাৰে সো কিমান আহিছে আৰু এটা কথা মই ইয়াতে আৰু এটা ট্ৰিক আছে সো প্লে ব্লেক স্পীড মই এটা নৰমাল পৰা আপুনি স্পীড কৰিব বা ফাষ্ট কৰিব বা স্লো কৰিব মই 1.5x মই ক্লিক কৰিছো সো চাব পাৰে এটা প্ৰাইস স্পীড হ'ব নমস্কাৰ বন্ধুসকল কি খবৰ আজি আমি কথা পাতিম আকৌ দুটা গানৰ বিষয়ে এটা গানৰ বিষয়ে কথা পাতিলো এতিয়া হিটো গান চাও ঠিক আছে নহলে এতিয়া আমি আৰু বেছি দেৰি নকৰি আজি ভিডিওটো আৰম্ভ কৰো তবে একদম বিন্দাস এলেৱাৰ নিচিনা কই না সো মোৰ ভিডিওটো ইমানে আপোনালোকে ট্ৰাই কৰি চাব মোৰ এইটো ভিডিওটো আপোনালোকে ট্ৰাই কৰি চাব লাগে সো যদি ভাল লাগে লাইক কৰিব কমেন্ট কৰিব সাবস্ক্ৰাইব কৰি দিব যাতে মই যেতিয়া ভিডিও আলো তেতিয়া আপোনালোকৰ ওচৰত পোনপটীয়াকৈ সো মই